আজি আমাৰ জোৎস্নাৰ বিয়া। আলহী আহিব, অতিথি আহিব, যে মজা। আরে তাতে আকৌ আজি আমাৰ জোৎস্নাৰ বিয়া। তোমালোকে শুনা, আমাৰ জোৎস্নাই যেতিয়া লিপষ্টিক লগাই কি মজা লাগে। আজি আকৌ আমাৰ জোৎস্নাৰ বিয়া। আরে বিয়াটো কা আমার জোৎস্নার বিয়াত মাকে যি পিন্ধে তাকেতো ভাল লাগিব। হ'ব তুমি যি কৰা কৰা, আলহী আহিব লাগিব এতিয়া। এতিয়াহে মজাৰ কথা। ছোৱালী হওক তোমালোক আহা আহা, ভিতৰলৈ সোমাই যোৱা। আছে আছে, ভিতৰত আছে। মোৰ কথা, মোৰ ছোৱালী মই বিয়াইছো, মোৰ কথা। তোমালোকে এইবোৰ কথা বাদ দিয়াচোন। যোৱা যোৱা, আজি আমাৰ জোৎস্নাৰ বিয়া, ভিতৰলৈ যোৱা। আজি আমাৰ জোৎস্নাৰ বিয়া। রয়ে আহক আপনি। আনি স্পিকারের টান সাথে দেখুন এনে দিয়ে একটা স্পিকার ও লাগবে। তোমালোকক আচলতে কি বুলি ধন্যবাদ জনাও। তোমালোকৰ নিচিনা শিক্ষিত সচেতন মানুহৰ সমাজত খুবেই প্ৰয়োজন। আজি আমাৰ জোৎস্নাৰ বিয়া।
আমি সৰুতে বিয়া হোৱাৰ ফলত ল'ৰা ছোৱালীয়ে আনহাতে বিদ্যালয় এৰিবলগীয়া হয়, যাৰ বাবে তেওঁলোক কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হ'ব লগা হয়। বাল্য বিবাহে সমাজত লিংগ অক্ষমতা, লিংগ বৈষম্য, প্ৰান্তিকীকৰণ আৰু শ্ৰম বিভাজনৰ দ্বাৰা অব্যাহত ৰখাত অৰিহণা যোগায়। ফলস্বৰূপে বহু প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী নিজৰ গুণ আৰু সৃজনশীলতাৰে সমাজলৈ আগবঢ়াব পৰা তাৎপৰ্যপূৰ্ণ অৱদানত বাধাপ্ৰাপ্ত হয় আৰু এনে কুকৰ্ম কৰা মানুহৰ যাৱজ্জীৱন কাৰাদণ্ড হয়।